হেল্ল', এয়া মোৰ ব্ৰইলাৰ গ্ৰোথ চাওক, এটা ইমানখিনি হৈছে। আজি 28 দিনত ভৰি দিছে সিহঁতৰ। মতা ব্ৰইলাৰখিনি এইটো চাইডে ৰখা হৈছে আৰু সেইটো চাইডত পাৰ্টিশ্যন কৰি দিয়া হৈছে। তাত যিখিনি মাইকী আছে সেইখিনি ৰখা হৈছে। আৰু এয়া চাইডৰ পানী কাপোৰ তলৰটো পেলাই থোৱা আছে আৰু ওপৰটো উঠাই থোৱা আছে, যিহেতু গেছটো যাব লাগে। ঠাণ্ডা অলপ কমিছে। ফিডাৰত দানা এয়া দি থোৱা আছে। অট'ডিংকাৰ চাফা কৰি ইয়াত লিভাৰ দিয়া হৈছে। লিভাৰৰ যিটো মেডিচিন হয় এইটো মিলাই দিয়া হৈছে। ভুচি চালি দিয়া হ'ল। আজি ভুচিখিনি চালা হ'ল, চাফা হৈ আছে। মৰ্টেলিটি কেইটামান হৈ আছে, সিহঁতি কেইটামান এনেকুৱা হৈছে দুৰ্বল নিচিনা হয়, অলপ দুৰ্বল নিচিনা হৈ বাগৰি যায়। বাগৰি যোৱাৰ পিছত ইহঁতৰ ভৰিকেইটাই ঠেংকেইটাই একো কাম নকৰা হয়। ধৰি খুৱাবলগীয়া হয়। তাৰপিছত 2-3 দিন থাকি মৰি যায়। এইটো প্ৰব্লেম হৈছে ইহঁতৰ। মই নাৰ্ভৰ প্ৰব্লেম বুলি নাৰ্ভৰ ঔষধ খুৱাই আছোঁ, মানুহে যিটো খায় নিউৰবিয়ন। কিন্তু এতিয়া মই গম পালোঁ, যিহেতু এইবাৰ প্ৰথম মোৰ, এতিয়া গম পালোঁ যে এইটো কেলছিয়ামৰ কাৰণে হৈ আছে। মই অষ্টভেট দি আছিলোঁ কেলছিয়ামৰ কাৰণে, কিন্তু অষ্টভেটটোৱে হয়তো চাগে কাম দিয়া নাই। এতিয়া বেলেগ এটা হিমালয়া কোম্পানীৰ ব্ৰইলাৰ কাৰণে আহে এটা কেলছিয়াম, নামটো কিবা এটা কৈছিলে, সেইটো খুৱাব লাগিব। আজি যিহেতু 28 দিনত ভৰি দিলে, এয়া ব্ৰইলাৰবোৰ এটা ইমানটো হৈছে। ভিতৰলৈ সোমাই গ'লে সিহঁতি খোৱাত লাগি যায়, আৰু কোনো নাথাকিলে এনেকৈ টোপনি যায়গৈ। দিনতে সিহঁতি অলপ কষ্ট পাইছে, যিহেতু ফাৰ্মখনত ওপৰত পানী কাপোৰ আছে। তাৰ ওপৰতো কোনো ধৰণৰ খেৰৰ একো প্ৰটেকশ্যন দিব পৰা নাই। দিনতে সিহঁতি অলপ কষ্ট পায়, ৰাতি হ'লে সেইকাৰণে শুৱে। দেৰিলৈকে যদি ইয়াত মই সোমাই থাকোঁ, তেতিয়া সিহঁতিও আৰামত খেলি থাকে, খাই থাকে। ইফালৰখিনি সেয়া এইটো পাৰ্টিশ্যন ভালে আছে, অলপ দূৰৈত। ফিডাৰ 60টা আছে আৰু অট'ডিংকাৰ 60টা আছে। অট'ডিংকাৰ চাফা কৰি ইয়াত যি মেডিচিন দিবলগীয়া হয়, অট'ডিংকাৰটো চাফা কৰি তাৰপিছত অট'ডিংকাৰৰ পানীতে দি দিয়া হয়। দি পেলাই এই পাইপেদি যিটো পানী যায়, তাত এটা লক বহোৱা হৈছে। সেই লকটো মাৰি দিয়াৰ লগে লগে পানীটো এইটো চাইডে নাযায়। গৰম ঠাণ্ডা পূৰা সমানেই আছে, গতিকে সিহঁতি ৰাতি হ'লে ইমান এটা কষ্ট পোৱা নাই। লাইট ইভানটা দিয়া হৈছে, 30টামান লাইট আছে নেকি, 25-30টামান। 100 পাৱাৰৰ আছে আৰু 200 পাৱাৰো আছে। মতাখিনিয়ে দানাটো অলপ বেছি খায়, মাইকীখিনিয়ে দানাটো অলপ কম খায়। মতাখিনিৰ ওজনটো অলপ বেছিকৈ আহে আৰু মাইকীখিনিৰ ওজনটো অলপ কম হয় মতাখিনিতকৈ, আৰু মতাখিনিয়ে অলপ বেছি খেলে। আৰু এটা কথা হ'ল, মতাখিনি অকণমান ইমান চালাক নহয়, মাইকীখিনি অলপ বেছি চালাক হয়। এয়া ব্ৰইলাৰ পুহিলে চবতকৈ বেছি কষ্ট হয় ভুচিটো একদম প্ৰায় চালি থাকিব লাগিব। তাৰ উপৰি ভুচিটো ৰেকিং কৰি থাকিব লাগিব। সেইডাল ৰুকনিৰ দৰে এডাল আছে, 5মুখীয়া, সেইডাল দি ৰেকিং কৰি থকা হয়। মানে তল ওপৰ কৰি থাকিব লাগে। আৰু অট'ডিংকাৰৰ তলত ইহঁতি পানী পেলাই তাত শুই থাকে, ঠাণ্ডা পায়। এই পানীৰ পৰা বস্তুখিনি উঠাই পেলাই দিব লাগে। তাত সৰু সৰু পোক হৈ যায়, পানী পৰিলেই ভুচিত পোক হৈ যায়। বহুত দূৰলৈকে পোকটো হৈ যায়, দেখা নাপায়, ওপৰলৈ ওলাই নাহে যিহেতু। আৰু ইহঁতি নিজৰ ঠোঁটটো ভুচিৰ মাজত সোমোৱাই পেলাই ৰাতি টোপনি যায়। গতিকে যিহেতু ভুচিটো চাফা নকৰিলে
ইহঁতক এমনিয়া গেছে দিগদাৰ দিব আৰু ইহঁতি মৃত্যুৰ মুখত পৰিব। আৰু এটা কথা, এই বাল্ববোৰ যে বেছিদিন নাযায়, কিয় নাযায় মই গম নাপাওঁ। মোৰ ইমানেই ফিউজ হৈছে, ইমানেই নষ্ট হৈছে, কি ক'ম মই। 100 পাৱাৰ লগোৱা হৈছে আৰু 200 লগোৱা হৈছে, কিন্তু বহুত ফিউজ হৈছে। আৰু হোল্ডাৰবোৰ, যিবোৰ হোল্ডাৰ মই প্ৰথমতে জনা নাছিলোঁ, যিবোৰ হোল্ডাৰ প্লাষ্টিকৰ থাকে ভিতৰটো, সেইটো একেবাৰে ল'ব নালাগে। 100 পাৱাৰটো ৰখে, কিন্তু 200 পাৱাৰৰ লগাই দিয়াৰ লগে লগে প্লাষ্টিকটো গলি যায়। গতিকে ইয়াৰ তলত লোহাৰ বা ষ্টিলৰ যিটো আহে বা চিলভাৰৰ, সেইটো ল'ব লাগে। ৱাৰ এয়া লগাইছোঁ, ৱাৰবোৰ 1.5 mm লগাইছোঁ। আৰু এই সিটো চাইডেই চব এই কপাৰৰ লগাইছোঁ, কম দামী যিটো, সেইটো লগোৱা হৈছে। আৰু বুডিঙৰ ভিতৰতো গোটেইটো 1.5 mm লগোৱা হৈছে, যিহেতু বুডিঙত অলপ হেৰিটো বেছি লাগে, পাৱাৰটো বেছি লাগে। তো থেংক ইউ।